মানে ভিডিঅ'টো মই আজি এইকাৰণে বনাই আছোঁ। মই 2 দিনমান আগতে মিছ'ৰ পৰা দুখন পেণ্ট অৰ্ডাৰ কৰিছিলোঁ। তো পেণ্টখন কি হৈছে, চাইজত সৰু আহিছে। তো এতিয়া মই যেতিয়া মানে ৰিটাৰ্ণ কৰিলোঁ, মানে এক্সচেঞ্জ কৰাৰ কাৰণে, তো মই অপশ্যন দিছিলোঁ বস্তুটো মই নাৰাখোঁ, এক্সচেঞ্জ কৰোঁ, কাৰণ যিহেতু চাইজটো অলপ সৰু আহিছে। তো মই যেতিয়া দিবলৈ গ'লোঁ, তেতিয়া মানে ডেলিভাৰী বয়জনে ক'লে যে চাইজটোতো ঠিকেই আছে, কিন্তু তুমি যিটো অপশ্যন চুজ কৰিছা সেই অপশ্যনটো ঠিক নহয় বোলে। মানে কি ভুল হৈছে মই দেখাই আছোঁ, চাই লওক। মানে সেই বস্তুটো কি, মানে প্ৰডাক্টটো মানে বেলেগ বোলে দিব লাগিব, কাৰণ এটা মানে অলপ সৰু কিবা ডিফাৰেঞ্চ আহিছে। মই দেখাই আছোঁ, এই হ'ল মোৰ পেন দুখন। তো মানে অসুবিধাটো কি আহিল, মানে এই যিটো প্ৰডাক্ট আহিছে ইয়াত চিম্বলো দিয়া আছে আৰু নাইকৰ যিটো আছে লগোটো দিয়া আছে, কিন্তু মই যিটো অৰ্ডাৰ কৰিছিলোঁ সেই প্ৰডাক্টটো চাওঁ, মানে মাই অৰ্ডাৰ এই প্ৰডাক্টটোত কি আছে, জুম নহয়, মানে এই বস্তু যে আছে ইয়াত, ইয়াত কি কোনো মানে নাইকৰ অকল চিম্বলটো আছে, লগোটো আছে, মানে ইয়াত নাইক লিখা নাই। কিন্তু পেণ্টত কি হৈছে, নাইক লিখা আহিছে, কিন্তু ইয়াত নাই, মানে বস্তুটো নাইক বুলি লিখা নাই। তো সেইকাৰণে ডেলিভাৰী বয়জনে ক'লে যে তোমাৰ এইটো মই ল'ব নোৱাৰিম, কাৰণ তোমাৰ বোলে বেলেগ প্ৰডাক্ট আহিছে, তুমি মানে অপশ্যনটো বেলেগ মানে দিব লাগে। তো এতিয়া মই ভাবিলোঁ প্ৰডাক্টটো ছেম, একদম পিকচাৰত থকাৰ দৰে ছেম, কিন্তু অকল নাইক লিখা নথকাৰ কাৰণে মানে প্ৰডাক্টটো নল'লে। বাৰু এক্সচেঞ্জ কৰি দিব বুলি কৈছে। তো এতিয়া কৈছে তুমি বেলেগ এটা অপশ্যন দিবা, ডিফাৰেণ্ট প্ৰডাক্ট পাইছা বুলি অপশ্যন দিব দিছে। তো মানে এইটো আৰু এক্সচেঞ্জ নহয়, মোক ৰিফাণ্ড কৰিব, মানে পইচাটো ঘূৰাই দিব। তো মানে যদি আপোনালোকে কেতিয়াবা মিছ'ৰ পৰা বা ফ্লিপকাৰ্টৰ পৰা কিবা বস্তু অৰ্ডাৰ কৰে, তেনেহ'লে এনেকুৱা বস্তুবোৰ চাই ল'ব আগতে। মানে যদি একদম ছেম টু ছেম বস্তু নাহে, যদি মানে পচন্দ নহয় আপোনাৰ, যদি ঘূৰাই দিব বিচাৰে, তেনেহ'লে ডিফাৰেণ্ট প্ৰডাক্ট বুলি মাৰিব, আৰু আপুনি মানে এক্সচেঞ্জটো নহ'ব, সেইটো যিহেতু ডিফাৰেণ্ট প্ৰডাক্ট আহিছে। তো আপুনি ৰিফাণ্ড পাই যাব, মানে পইচাটো ঘূৰাই পাই যাব। তো এইখিনি আছিল আজিৰ ভিডিঅ'। তো আজি আহিব, মোক ফোন কৰিলে মাত্ৰ যে প্ৰডাক্টটো লৈ আহক, মই বজাৰত ৰখি আছোঁ। তো এইখিনি আছিল আজিৰ ভিডিঅ'।